কালি আমাৰ বিটিআৰৰ আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ সন্মানীয় ইএম ডাঙৰীয়াক মই যোগাযোগ কৰিছোঁ আৰু তেওঁ কোভিড চিটুৱেশ্যনত তেওঁ ইয়াত আহি পেলাই চিফ ছাৰৰ লগত আহি পেলাই ইয়াত নিজে ডিক্লেয়াৰ কৰি থৈ গৈছিল যে যেতিয়া নেকি এম্বুলেঞ্চ আহিব তেতিয়া ভেৰগাঁও মডেল হস্পিটেলত এম্বুলেঞ্চ দিয়া হ'ব বুলি সেই হিচাপে তেখেতক মই যোগাযোগ কৰিছোঁ আৰু তেখেতে কৈছে যে চাই দিম বুলি আৰু মই আশাবাদী কালি মই যিটো কোকৰাঝাৰ গৈ কালি মই চাম আৰু যদি আমাৰ ইয়াত চেংচন আছে সেইটো আমি নিশ্চয় আনিম আৰু যদি চেংচন নাই তথাপিও আমি ব্যৱস্থা লৈ পেলাই এম্বুলেঞ্চটো আনিম আমাৰ ভেৰগাঁও সাব ডিভিজন এখন মডেল হস্পিটেল আৰু সেই মডেল হস্পিটেলত আমি বহুত দিন বা বহুত বছৰ ধৰি আশা কৰি আছিলোঁ যে আমাৰ ইয়াত এখন হ'লেও 108 আহিব যিহেতু এইটো সাব ডিভিজনৰ সদৰ কিন্তু আমি পোৱা নাছিলোঁ আৰু বিভিন্ন সময়ত মানুহখিনিও এপিল কৰি আহিছিলে যে আমাৰ ইয়াত এখন বা আমাৰ 108ৰ যিটো ছাৰ্ভিচ সেইটো ভেৰগাঁৱৰ পৰা হ'ব লাগে বোলে কিন্তু সেইটো পূৰণ হোৱা নাছিলে সেইটো আজি আমি পূৰণ কৰিবলৈ সক্ষম হ'লোঁ আমাৰ জিলাৰ 108ৰ মেনেজাৰ ডাঙৰীয়া আছে আমাৰ মডেল হস্পিটেলৰ ষ্টাফবিলাক আছে তেওঁলোকৰ চিনচিয়াৰিটি কাম কৰাৰ কাৰণে আমি আজি পাবলৈ সক্ষম হ'লোঁ আৰু আমি ইমাৰ্জেঞ্চি যিখিনি মেডিকেল ছাৰ্ভিচ সেই ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচখিনি আমি পূৰণ কৰিব পাৰিম বুলি আমাৰ এটা আশা কাৰণ আগত খৈৰাবাৰীত আছিলে খৈৰাবাৰীৰ পৰা একদম ভূটান বৰ্ডাৰলৈকে ছাৰ্ভিচ দিয়াটো সম্ভৱেই নাছিলে ৰাস্তা ঘাট একেবাৰে বেয়া তাতে আকৌ মানে গৈ নাপায় তো এতিয়া ভেৰগাঁৱত যিটো থাকে এতিয়া 108 তেতিয়াহ'লে আমি যথেষ্টখিনি আমাৰ সুবিধা হ'ব তাৰ কাৰণে মই ৰাইজক আহ্বান এটা জনাব বিচাৰিছোঁ 108ৰ যিখিনি তেওঁলোকৰ ফৰ্মেলিটিছ আছে সেই ফৰ্মেলিটিছখিনি কৰাৰ পিছতহে মানুহ কল কৰিলেও 108 এম্বুলেঞ্চখন পাব সেইটো ৰাইজৰে সম্পত্তি চবে যাতে ভাল ব্যৱহাৰ কৰক মই সেইটো আহ্বান জনাইছোঁ নাই ইয়াতে OPD মাজে চলি আছে সম্পূৰ্ণভাৱে বন্ধ হোৱা নাই কিন্তু ইয়াত কথা হৈছে কি আমি ইয়াত মডেল হস্পিটেল বুলি ক'লেও আমাৰ ইয়াত ষ্টাফ যিখিনি লাগে ষ্টাফ আমি ইয়াত আনিব পৰা নাই যিখিনি ডক্টৰ লাগে ডক্টৰখিনি নাই যিখিনি আমাৰ ইয়াত মেডিকেল যিখিনি মেচিনাৰীবিলাক থাকিব লাগে এই মেচিনাৰীবিলাক নাই মই আশা ৰাখিছোঁ অহা 1 বছৰ বা 1.5 বছৰৰ ভিতৰত আমাৰ ইয়াত পূৰ্ণাংগভাৱে এটা ছুপাৰ স্পেচিয়েলিষ্টি এটা হস্পিটেল হৈ যাব কাৰণ আমাৰ বিটিআৰৰ চিফ মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰত্যেকখন সাব ডিভিজন হস্পিটেলটো ছুপাৰ স্পেচিয়েলিষ্টিছ মানে এটা হস্পিটেল বনোৱা হ'ব তো সেই হিচাপে আমি আশা কৰিছোঁ আৰু এই কোভিড চিটুৱেশ্যনত মানুহে প্ৰব্লেম হোৱা নাই বুলিও ক'ব নোৱাৰোঁ হৈছে মাজে সময়ে হৈছে আৰু ইয়াত যিহেতু আমি কোভিড চেণ্টাৰ বনাইছে আৰু কোভিড চেণ্টাৰ বনোৱা হিচাপে মানুহে অকণমান ভয় কৰে কিন্তু ইয়াত ছেপাৰেটলি ৰখা হৈছে যিখিনি কোভিড পেচেণ্ট তেখেতসকলক ছেপাৰেটলি ৰখা হৈছে ইয়াত মোৰ বোধহয় ইয়াত ভয় কৰিবলগীয়া কোনো কাৰণ নাই কাৰণ কোভিডৰ কাৰণে বা কোভিডৰ পেচেণ্টবিলাকক চাবৰ কাৰণে ছেপাৰেটলি ডক্টৰ থাকে আৰু তেওঁলোকৰ কোৱাৰ্টাৰবিলাক ছেপাৰেটলি জেনেৰেল বা OPD তেওঁলোকে আহিব নোৱাৰে বা OPD পেচেণ্ট তাত যাব নোৱাৰে তো হিচাপে ইয়াত কোনো ভয় কৰিবলগীয়া বুলি আছে বুলি মই নাভাবোঁ